ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি বহুত দিনৰ মূৰত চাইকেল চলাব আহিছোঁ। লগত আহিছে ৰাজা। গৈ আছোঁ চাইকেল চলাবৰ কাৰণে। বহুত ভাগৰ লাগি আছে আৰু এয়া সঞ্জয় আছে। গৈ আছোঁ। ৰাজা সদায় পিছা নাই, দেখিছেনে? পিছে পিছে দৌৰি আছে সিও। গৈ আছোঁ এতিয়া চাইকেল চলাই চলাই। বাকী দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। চাইকেল চলাই ঘূৰি আহিলোঁ। আহি কিনে ৰখি দিছোঁ। ৰাজাৰ বহুত ভাগৰ লাগিছে। বহুতখিনি চাইকেল চলালোঁ। ইও গ'ল, ভাগৰ লাগিছে। ৰাজা, ৰাজাক দেখিছেনে? ভাগৰত শুই দিছে। তাৰ বহুত ভাগৰ লাগিছে। গৈ আছোঁ ৰুমত। বাকী কি হয় দিনটো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব মোৰ ভিডিঅ'টো। গা পা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া অফিচত যাব ওলাইছোঁ। তাৰপিছত এয়া ব্ৰেকফাষ্টত আছে ৰুটি বনাইছোঁ ঘিউ দি, তাৰপিছত আলু ভাজি আৰু দালি। এতিয়া খাই কিনে অফিচত যাম। মই এতিয়া ভাত পানী খাই ৰেডি হৈ গ'লোঁ। এতিয়া যাব ওলাইছোঁ এটা জেগালৈ। মোৰ লগৰজনী যাব আৰু বাকী গৈ তাত আপোনালোকক দেখুৱাই আছোঁ।
গৈ আছোঁ ভূটান বৰ্ডাৰ পাৰ হৈ কিনে। আগত আছে আপোনাৰ কি দলং কয়, চুৰনা দলং। আৰু আমাৰ লগত আহিছে দুজন, ৰাখী আৰু ৰাখীৰ হাজবেণ্ড। আমি গৈ আছোঁ এতিয়া চাবৰ কাৰণে। সেইফালে ক'ত যোৱা? আমি এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। বহুত ৰ'দ দিছে, গৰম লাগিছে। বাকী ভাবিছোঁ মই ওলাই আহিছোঁ, আপোনালোকক অকণমান দেখুৱাই দিওঁ ভূটান বৰ্ডাৰ। লগত আহিছে আমাৰ সঞ্জু। ইমান ৰ'দ দিছে, গৈ আছোঁ লগতে আপোনালোকক অকণমান দেখুৱাই আছোঁ। আজি মোক কেনেকুৱা লাগিছে জনাব। ৰ'দ দিছে। মই আগত বাৰু আহি পাইছোঁ। মই আমাৰ নতুন ভণ্টিজনী আহি পোৱা নাই, তাৰ হাজবেণ্ডে বোলে চাব আহে, এইটো কাৰণে সিহঁতক লৈ আহিছোঁ। আৰু আগত ভিডিঅ' বনোৱা নাছিলোঁ, তো এতিয়া আহিছোঁ কাৰণে বনাই দিলোঁ আৰু। কিন্তু কষ্ট লাগিছে বহুত ৰ'দ দিছে। আমি এতিয়া গৈ আছোঁ চুৰনা দলং চাব, উঠিব গৈ আছোঁ। আপোনালোকো আহিব ভৈৰৱকুণ্ড চাবৰ কাৰণে। কোনে দেখি পোৱা নাই চাব আহিব, চুৰনা উঠিব, তাৰপিছত ভূটান বৰ্ডাৰ চাব আহি। চুৰনা দলং পাই গ'লোঁ আমি। আহি বহুতখিনি খোজকাঢ়ি আহি গৈ পালোঁ। বহিলো অলপ, ইমান গৰম। আপোনালোকো আহিব চাবৰ কাৰণে। মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আহোঁতে এনেকুৱা নাছিলে, এতিয়া বহুত ধুনীয়া হ'ল। চাব আহিব আপোনালোকো, বহুত ধুনীয়া লাগিব। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে চাব আহিব, বহুত ভাল লাগিছে। এনেকুৱা পৰিৱেশত কেতিয়াবা ফুৰিব আহিব লাগে, ভাল লাগিছে। এই ব্ৰিজখনত উঠি বহুত ভাল লাগে। আহিব আপোনালোকে চাবৰ কাৰণে। আৰু যদি দূৰৰ কোনোবা আহে, আপোনালোকে চিনি নাপায়, মোক কণ্টেক্ট কৰিব, মেছেজ কৰিব, তাৰপিছত কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোক আহিব চাবৰ কাৰণে। সেইটো হ'ল আপোনাৰ ভৈৰৱকুণ্ড পাহাৰ, অৰুণাচল বৰ্ডাৰৰ লগতে। আমি নেক্সট তাতে যাম এতিয়া। বহুত গৰম লাগিছে, ৰ'দটো বহুত দিছে। ধূপ গছৰ তলত বহিছোঁ আহি। বহা নাই মই, ই বহিছে। গৰম বহুত গৰম দিছে। ৰেষ্ট লৈ আছোঁ। বাকী এইফালে ফটোশ্বুট চলি আছে। বহুত ভাগৰ লাগিছে, ব্ৰিজৰ মাজত বহি দিছোঁ। এইফালে ঠাণ্ডা খাইছে আৰু সিহঁত দুজনে ফটো তুলি আছে আৰু ৰিলছ বনাই আছে। মাজতে বহি দিছোঁ। ইমান ঠাণ্ডা হাৱা আহি আছে তলৰ পৰা। সঁচাকৈ বহুত ভাল লাগিব। ব্ৰিজ চোৱা হৈ গ'ল।
এতিয়া আমি গৈ আছো ইয়াৰ পৰা। বাকী দেখুৱাই আছো আপোনালোকক। গুয়ে জালি বুলি সোধাচোন। গুয়ে জালি নাজানিব ন? নাজানিব। আহিছে দিয়ক। ভূটান বৰ্ডাৰ চাই ওলাই আহিলোঁ। এতিয়া ভৈৰৱকুণ্ডৰ ফালে যাম। বাকী আপোনালোককো দেখুৱাই দিম ভূটান বৰ্ডাৰৰ সন্মুখত কিমান মানুহ আছে ৰখি, চব ভিতৰত যাব আহিছে। এতিয়া ভৈৰৱকুণ্ডৰ ফালে যাম, আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব। পালো আমি। তাৰপিছত এতিয়া ইমান ধুনীয়া পানী দেখিছে নাই, গৰমত পানী নামি দিছোঁ। গা ধুব, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকো আহিব। ডিচেম্বৰ জানুৱাৰীত বহুত পিকনিক খোৱা হয় ইয়াতে। আহিব আপোনালোকো পিকনিক খাবৰ কাৰণে। আজি এনে ফুৰিব আহিলোঁ অলপ। ভৈৰৱকুণ্ডৰ পৰা ঘূৰি আহিলোঁ, ভূটান বৰ্ডাৰ চালোঁ, আহি কিনে ইয়াতে পানী পুৰি খালোঁ। এতিয়া গৈ আছোঁ। বাকী আপোনালোকক অকণমান দেখুৱালোঁ। বাকী যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো